এটা নতুন ভিডিও লৈ আহিছোঁ আৰু আজি দেখাম মই আছোঁ য'ত মই কাম কৰোঁ তাতে আছোঁ অফিচ মই অটোমোবাইল ছেক্টৰত কাম কৰোঁ গমেই পায় আপোনালোকে তো এটা চিম্পল ব্লগ হ'ব আৰু সেইটোৱে মানে মোৰ দিনটো কেনেকৈ কটাও কি ব্লেক কফি লৈ ল'লোঁ এটা ব্লেক কফি এক কাপ খাই ভাল লাগে আৰু এই ব্লেক কফিৰ বহুত বেনিফিট আছে আপোনালোকে গম পায় নে নাই এই চাওক ব্লেক কফিৰ বুষ্টিং এনাৰ্জি focus aiding weight loss হয় increasing metabolism and providing antioxidant that supports মানে ব্লেক কফি খালে আপোনাৰ এই যিটো টোপনি নিচিনা লাগে সেইটো ভাঙি যাব আপোনাৰ বুষ্ট হ'ব এনাৰ্জি তো মই সেইকাৰণে মাজে সময়ে খাই আৰু এই চাব পাৰে এই যে মাহিন্দ্ৰাৰ এইটো হ'ল মাহিন্দ্ৰা অটো ইলেক্ট্ৰিক পুৰা হেভি হয় এই অটোটো ট্ৰিঅ' বুলি হয় নামটো মানে এইটো বহুত চলি আছে বৰ্তমান মাৰ্কেটত ইয়াতে গাড়ী আৰু ওপৰত হৈ আছে এইটো হোটেল মাহিন্দ্ৰাৰ ওপৰত ওচৰত আছে চিগনেট আৰু মই এই থাৰখন লৈ যাম এতিয়া মই ওলালোঁ অকণমান ষ্টেচনাৰী আনিব লাগে তাৰ কাৰণে ওলালোঁ থাৰখন লৈ এইখনতো চলাই মজাই বেলেগ তামাম মজা অফ ৰোডিং হৈ যায় আৰু অকণমান গৰম লাগি গ'ল সেইকাৰণে জেকেটখন ওলাই থ'লোঁ মোৰ হুডিখন আৰু এইফালে পিছফালে চাব পাৰে ফ্লাইঅভাৰ আছে চাপাগুৰি ফ্লাইঅভাৰ এইটো হোটেল জংটি বেছি দিন নাই আৰু অপেনিং হ'ব লগতে চিগনেট আছে একদম চাপাগুৰি ফ্লাইঅভাৰ কাষতে মাহিন্দ্ৰা শ্ব'ৰুম তাৰ ওপৰত বহুত বিজি এৰিয়া এইখিনি এই চাপাগুৰি ইয়াতে এই অটো ষ্টেণ্ড কি ষ্টেণ্ড চব আছে এইবোৰ আৰু মই গৈ আছোঁ আজি অকণমান গৰম দিছে মানে এইকেইদিন যিয়ে কুঁৱলী লটাৰী খেলা আই ৰিভাৰ ফেষ্টিভেলৰ তাতে হেৰি আছে কি কয় এইটো JCBও আছে বাছো আছে টিকেটটো কাটিম বুলি ভাবিছোঁ কাটাই মানে আজি লাষ্ট ফেষ্টিভেল আজি কাটিব লাগিব কি টিকেটটো কিজানি আহি যায় ভাগ্যত পোৱা নাযায় কেতিয়াবা কাৰ ভাগ্য সলনি হৈ যায় বঙাইগাঁও পৌৰসভা ইংৰাজী নৱভৰ্তিৰ শুভেচ্ছা আমি সোমালোঁ এটি বঙাইগাঁও ডিষ্ট্ৰিক্ট এইটো হ'ল বাউণ্ডাৰী এই আগত আছিল এইটো চিৰাং ডিষ্ট্ৰিক্ট ইয়াৰ পৰা ষ্টেচনাৰী ল'ম খনত অলপ স্পেচটো কম হয় এইখিনি তো এই চিটটো এনেকৈ খুলি ল'লোঁ ইয়াতে বস্তুবিলাক ৰাখিব লাগিব ষ্টেচনাৰীবোৰ ইয়াতে ৰাখিম আৰু লৈ ল'লোঁ এইবোৰ এই ইয়াতে পিছফালে দি সোমাই দিলোঁ উঠাই দিলোঁ আহিয়ে দেখা পালোঁ ইয়াতে পুৰা হেল্ডি খানা আপেল আছে ইয়াতে ডালিম আছে বেদানাও খাই আছোঁ একে ভাল আৰু খোৱা হেল্ডি খানা আৰু এইটো চেৰিটো খাই ভালে লাগে বলেৰ' B6 নহয় চৰি এইটো বলেৰ' B8 একদম নতুন তো গাইজ আজি প্ৰথমবাৰ চলাম এইখন গাড়ী আৰু এক্সপিৰিয়েঞ্চটো ল'ম কেনেকুৱা ফিলটো আৰু আপোনালোককো ক'ম চাই থাকিব স্পেচটো বাৰু ডাঙৰ 7 ছিটাৰ পিছফালে দুজন আৰু বহিব পাৰে আৰু কিবাকৈ পিক আপ মাষ্ট একদম বঢ়িয়া আগৰ বলেৰতকৈ এইটো অলপ পিক আপটো অলপ বেছি আছে অলপ ভাল আছে স্মুথ আৰু ইয়াতে গ'ল মোৰ টেংকিটো এই চাইডতহে মই দি দিছিলোঁ এই চাইডত ভুলতে কি আগৰ বলেৰ'টো তেনেকুৱা ডিছপ্লে নাছিল ইয়াতে ডিছপ্লে দি দিছে আৰু মিটাৰটো এইটো ডিজিটেল ভাল আছে মিটাৰটো AC আছে বঢ়িয়া
ওভাৰঅল ষ্টেৰিংটো মজা একদম। পিকআপ মানে একদম পুৰা পটাপট লৈ লয় পিকআপ, মজা। এই ঢালিগাঁৱত এটা নতুন হস্পিটেল হৈ গ'ল, এইটো আস্থা মেডিকেল কেয়াৰ, একদম ঢালিগাঁৱৰ ৰিফাইনাৰীৰ অপজিটত। আৰু আহি পালোঁ ইয়াতে ঢালিগাঁও বজাৰ। ভিৰ চাব পাৰে, গাড়ী চবফালে, পাৰ্কিঙৰ জেগাই নাই একেবাৰে। ক'ত পাৰ্কিং কৰিম, এই ইয়াতে থ'ব লাগিব পাৰ্কিং, এইখিনিতে থ'ম বাৰু। আৰু গাড়ী একদম মস্ত ভাল লাগিছে চলাই, মানে আগৰ B6খন যিখন আছিল তাতকৈ এইখন পিকআপটো অলপ ভাল আছে, স্মুথ আছে আৰু গাড়ীখন স্পেচিয়াছো হয়। আৰু এইবোৰ দিছে, আৰু এইটো ডিজিটেল, আৰু এই ডিছপ্লেটো পুৰা টাচ স্ক্ৰীন, মজা। ব্লুটুথ কানেক্ট কৰিম এতিয়া মই। এই চাৰ্জ বাটন মাৰিলোঁ। আৰু এই চিটটো লেডাৰৰ চিট দিছে, বঢ়িয়া একদম। স্পেচ ভাল, স্পেচ এইটো লেডাৰৰ ভাল দিছে। এইটো ডিছপ্লে ডিজিটেল ডিছপ্লে। আৰু এনেকুৱা SUV গাড়ী চলাই মজাটোৱে বেলেগ। SUVৰ মানে পুৰা ওখ ন গাড়ী, একদম বনেট চনেট একদম চব দেখা পায় ন, একদম মানে ভাল। আৰু হাইৱেৰ কাৰণেও ভাল, আৰু এনেকুৱা গাদা চুদা ৰাস্তা হ'লে ভাল। হৈছে SUVৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো মানে ওখ ন গাড়ীটো, এই গাদা চাদাৰ কাৰণে ভাল। আৰু সিডান হ'ল চিটিৰ কাৰণে ভাল, চিটি। এই গাড়ীখনৰ এই নতুনকৈ এইটো এই গ্ৰিলটো যে আছে, এইটো নতুনকৈ দিয়া হৈছে। গ্ৰিলটো দিয়াতে শ্ব'টো ভাল হৈছে। আৰু ইয়াৰ এল' হুইলটো চাব পাৰে, ডায়মণ্ড কাট এল' হুইল, এইটো নতুন। জামত ফচি গৈছোঁ আজি, চাব পাৰে একদম অৱস্থা টাইট, গাড়ীখন ঘূৰাবই পৰা নাই আজি। ডেভেলপ হৈ আছে পুৰা জেগাবোৰ। তো গাইজ আজি এইখিনিয়ে আছিল। আৰু যদি মোৰ ভিডিঅ'টো চাই ভালে পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে। নেক্সট আৰু ভিডিঅ' লৈ আহিম, তো চাই থাকিব। টিল দেন বাই বাই।